নোৱাৰিব দৌৰিব নহয় শক্তি আছে কৈ লৈ যা এইটো এটা কেনেকে নিব যা 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 মাই যা এইটো যা তো গা ধোৱাবলৈ নিব তো গা ধোৱাবলৈ নিব যা যা মাই যা যা বাই বাই মমবতা আহা গৈ কেনে নি আছো আহা আকৌ পিছতে আছে আগত ক'ত আছে লাও কোমোৰা কাটোতে হেৰি ফটো মাৰিব লাগিছে তালৈ যা হৈ গ'ল এই আমাৰ মমবতা আহি আছে খোজকাঢ়ি তাত বাল যা বাবু তুলি দে এই দেচোন মাকৰ ওচৰত গৈ পেলাই ৰছীডাল এই দে ডাঙৰ এটাই নি অকণ নকৰি দিয়ক এইজনে এনেকা দৌৰিব নহয় দৌৰোতে লাগি আছো দৌৰিবলৈ দেখাব এই পঢ়া লাগি গৈছে ফোন মাৰা চবকে যা 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 আমাৰ মন্দিৰ পাই গ'লো বান্ধি লওঁ মোন হেপী বিহু গৰু ধুনীয়াকৈ পথাৰ আলিকৈ লাহে লাহে নাই যে কোনেও গম পোৱা নাই লেকত হৈ আছে দিয়া সব নামিবলৈ যায়
আমাৰ এইটো টোপনি ক্ষতি কাৰণে কালি 12:30 এটা বাজি প্লে কৰিলা মাথা কেইটা উলিয়া মুখবোৰ মই যোৱা চাহ গাই দে ফটক হ'ব কোটি কোটি প্ৰণাম জনাইছোঁ। আজি বছৰেকীয়া উৎসৱ উপলক্ষে আপোনাৰ ভঁৰালৰ দেৱভাগ গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰভু সৰ্বকোটি অপৰাধ মাৰ্জনা কৰি জীৱকৃতিক যেন বছৰটিৰ কাৰণে গোধন কনকো দুখানি ৰঙা চৰণ তলত ঠাই দি বিঘিনি শূন্যকৈ নিৰাপদে ৰক্ষা কৰিব লাগে। এইখিনি আপোনাৰ চৰণত প্ৰাৰ্থনা। বন্দে পুৰুষোত্তমম বন্দে পুৰুষোত্তমম বন্দে জয় গুৰু। গ্ৰহণ কৰ গোটেইকেইটাই সেৱা কৰ দে হ'ব দে। ভাল প্ৰভু আজি বছৰেকীয়া উৎসৱ উপলক্ষে বাচা মই মায়ুস দি বিঘিনি শূন্যকৈ নিৰাপদে যেন ৰক্ষা কৰিব লাগে। এইখিনি আপোনাৰ ওচৰত প্ৰাৰ্থনা। আমাক প্ৰণাম জনাইছোঁ প্ৰভু আপোনাৰ